টাই আহোম যুৱ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত মাৰ্ঘেৰিটা ৰংগমঞ্চত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰা হয়। টাই আহোম যুৱ পৰিষদ অসম অৰ্থাৎ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত শুক্ৰবাৰে অসমৰ প্ৰতিখন জিলাৰ লগতে মাৰ্ঘেৰিটা মহকুমা সমিতিয়ে টাই আহোমক জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্ৰদানৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণেৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদস্থলীৰ পৰাই টাইপাৰ মাৰ্ঘেৰিটা সমিতিয়ে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক হুংকাৰ প্ৰদান কৰি কয় যে অনতিপলমে টাই আহোমসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ব। এই ক্ষেত্ৰত যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে চৰকাৰ জগৰীয়া হ'ব বুলিও উল্লেখ কৰে। আমি এইটো কাৰণে ৰূপায়ণ কৰিবলগীয়া যে আজি ২৬টা বছৰে টাই আহোম যুৱ পৰিষদ জনজাতিকৰণৰ ক্ষেত্ৰত জনজাতি দাবীৰ ক্ষেত্ৰত উত্থাপন কৰা তেওঁলোকে দাবী পূৰণ কৰি নিদিলে। সেইটোকে আমি টাই আহোম জনগোষ্ঠীয়ে ওলাই আহি প্ৰতিবাদ কাৰ্যসূচী ল'বলগীয়া হৈছে। আজি ২৬টা বছৰ অতিক্ৰম কৰাৰ পাছতো অসম চৰকাৰৰ আজিলৈকে একোটা খবৰ নল'লে যে জনজাতি কিয় কৰিব লাগে নালাগে এটা কথা সুধিবলৈ নাহিলে অতি দুৰ্ভাগ্যজনক। সেইটোকে আমি অসম চৰকাৰক তীব্ৰভাৱে গঢ়ি দিবলৈ ওলাইছোঁ। আমাৰ দাবী দুটা আছে। আমাৰ প্ৰথম দাবী হ'ল টাই আহোমসকলক ভৈয়া মনুষ্যক জনজাতি তালিকাভুক্ত কৰিবৰ বাবে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। টাই আহোমসকলক যথোপযুক্ত উন্নয়নৰ স্বাৰ্থ অতি শীঘ্ৰেই টাই আহোম ছাত্ৰ পৰিষদ গঠন কৰিব কওক। এই দুটাই আমাৰ দাবী। এই দাবী দুটা আজি ২৬টা বছৰে অসম চৰকাৰে কোনোদিনে আমাক গুৰুত্ব নিদিয়াৰ কাৰণে প্ৰতিবাদ কাৰ্যসূচী ল'বলৈ আমি ওলাই আহিছোঁ। আমাৰ মাৰ্ঘেৰিটা মহকুমাতে নহয়, অসমৰ আমাৰ প্ৰতিখন জিলা মহকুমাত আমি এই কাৰ্যসূচী আজি সাব্যস্ত কৰিবলৈ আমাৰ সকলো সংগঠন আৰু সকলো আমাৰ টাই আহোম জনগোষ্ঠীৰ সকলো আমাৰ সংগঠন ওলাই আহিছে। আমি প্ৰতিবাদী কাৰ্যসূচী চলাই যাম যেতিয়ালৈকে টাই আহোমসকলক যেতিয়া জনজাতিকৰণ নকৰে তেতিয়ালৈকে আমি এই সন্দৰ্ভত কাৰ্যসূচী চলাই যাম। স্পষ্ট মন্তব্য আজি স্মাৰক দিয়া হ'ব। আমি স্মাৰকপত্ৰ হিমন্ত বিশ্ব আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰলৈ স্মাৰকপত্ৰ পঠোৱা হ'ব।